বহুতো তথাকথিত ছাকচেছফুল ব্যক্তিয়ে সাধু সন্যাসী বা স্পিৰিচুৱেল পাৰ্চনৰ ওচৰলৈ কিয় যায় এই কথাটো জানেনে? এই কথাটো কোনো গুণ বা বৰ নহয়। এই কথাটো হৈছে আশীৰ্বাদ বা গ্ৰেছ, জীৱনৰ পথ প্ৰদৰ্শন, শ্বয়িং লাইফ পাথ, এটা শিক্ষা। আমাৰ জীৱনলৈ যিবিলাক আহি থাকে, সমৃদ্ধিয়ে হওক বা সুখেই হওক বা দুখেই হওক, এই গোটেই কথাবিলাকৰ পেটাৰ্ণ থাকে আৰু সেই পেটাৰ্ণটো মানুহৰ ধ্যান ধাৰণা আৰু বিশ্বাসৰ ওপৰত আধাৰিত। সেই পেটাৰ্ণটো চকুৰে দেখিবলৈ পোৱা নাযায়, কিন্তু তাৰ ৰিজাল্টবিলাক চকুৰে দেখিবলৈ পোৱা যায়। আৰু সেই পেটাৰ্ণটো তেনে স্পিৰিচুৱেল পাৰ্চনে, ব্যক্তিয়ে জানে, ধ্যানত বহিও গম পোৱা যায়। আৰু সেইকাৰণে কোৱা হয় যে সেই বিখ্যাত বাক্যটো, ইউ উইল বিকাম হোৱাট ইউ বিলিভ। তুমি যি বিশ্বাস কৰা